চাকৰিৰ ট্ৰেইনিঙৰ এমাহ পাৰ হ'ল। চাকৰি জীৱনৰ প্ৰথম দৰমহাটো হাতত পাই মনত অন্য এক ধৰণৰ অনুভূতি জাগিছিল। অসম হাউচত থকা খোৱাৰ বাবদ দিব লগা টকাখিনি দি উঠি হাতত থাকিল 400 টকা। সদায় যোৱাৰ দৰে পাৰ্ক ষ্ট্ৰীটলৈ বুলি ওলাই গ'লোঁ। পাৰ্ক ষ্ট্ৰীট পাৰ হৈ চৌৰংগী পাওঁ পাওঁ অৱস্থাতে ফুটপাথৰ দাঁতিত পাতি লোৱা এখন কিতাপৰ দোকানৰ কাষ চাপি গ'লোঁ। হাতত কিতাপ এখন লৈ পাত লুটিয়াই আছোঁ। এনেতে দেখিলোঁ কাষত এগৰাকী অনন্য সুন্দৰী মহিলা। হাতত কিতাপখন লৈ থকা অৱস্থাতে তেওঁৰ চকুৱে পৰিল। মোৰ যেন অতি পৰিচিত তেনেধৰণৰ এক মোহনীয় হাঁহিৰে মোৰ ফালে চালে। হাতৰ কিতাপখন আগৰ ঠাইত থৈ ময়ো তেওঁৰ মুখলৈ চাই ৰ'লোঁ কিছু সময়। চকুৰ ইংগিতেৰে মোক তেওঁৰ কাষলৈ মতা যেন লাগিল। মই মহিলাগৰাকীৰ কাষ পালোগৈ। হঠাৎ ফুটপাথৰ কাষত এখন টেক্সি ৰলহি। মহিলাগৰাকী টেক্সিৰ ফালে আগুৱাই গ'ল। ক'ব নোৱাৰাকৈয়ে ময়ো টেক্সিখনৰ কাষত ৰলোগৈ। টেক্সিৰ দুৱাৰ খোল খালে। পিছৰ চিটত দুজনী মহিলা। টেক্সিৰ দুৱাৰৰ কাষৰ পৰা মোক টানি নিয়াৰ দৰে নি কাষত বহুৱাই দুৱাৰখন জোৰেৰে মাৰি শকত মহিলাগৰাকীয়ে ড্ৰাইভাৰক ক'লে, গাড়ী চলা। সেই দীপ-লিপ মহিলাগৰাকী ইতিমধ্যে শূন্যত অন্তৰ্ধান হৈছিল আৰু ইয়াৰ কিছু সময়ৰ পাছত মই বুজি পাইছিলোঁ মই কেনে ফান্দত পৰিলোঁ। প্ৰিয় পাঠক, ভাস্কৰ ফুকনৰ গল্পৰ একাংশ শুনালোঁ। গল্প নহয় যেন মুখামুখিকৈ তেওঁৰ পৰা কাহিনীহে শুনি আছোঁ আমি। তেওঁৰ গল্প কোৱাৰ এটা সুকীয়া শৈলী আয়ত্ত কৰিছে, যাৰ বাবে গল্পটো পঢ়িবলৈ লৈ শেষ নোহোৱালৈকে এক উৎকণ্ঠালৈ সামৰণি দিশলৈ পাঠক যাবলৈ বাধ্য হৈ পৰে। লেখক ভাস্কৰ ফুকনৰ 12টা গল্প, 28টা নানাৰঙী প্ৰবন্ধ আৰু কেৱল গুৱাহাটী বিষয়ক 21টা প্ৰবন্ধৰ একত্ৰ সংকলন গল্প আৰু অন্যান্য আমি আলোচনাৰ বাবে লৈছোঁ। গ্ৰন্থখনৰ প্ৰকাশক গুৱাহাটীৰ পাঞ্চজন্য বুকছ। প্ৰচ্ছদ অংকন কৰিছে চম্পক বৰবৰাই। মুঠ পৃষ্ঠা সংখ্যা 250। গল্প আৰু অন্যান্য গ্ৰন্থখনৰ বিষয়ে আগকথাত প্ৰদীপ আচাৰ্যই লিখিছে, ভাস্কৰ ফুকনৰ গল্প আৰু অন্যান্য এক সংবেদী মনৰ অভিজ্ঞান। অভিজ্ঞান স্মৃতিৰ সৈতে জড়িত। স্বাভাৱিকতেই এই লেখাসমূহ স্মৃতিৰে সমৃদ্ধ। ইয়াত আমি দেখোঁ উপলব্ধি, বীক্ষণ আৰু সংলাপৰ সমাহাৰ। আছে প্ৰাপ্তিৰ কথা আৰু আছে পায়ো হেৰুওৱাৰ এক অনিৰ্বচনীয় বেদনাৰ কথা। ফুকনৰ গল্পসমূহৰ কথনশৈলীয়ে পাঠকক আকৰ্ষণ কৰিব যে তাত সন্দেহ নাই। অন্যান্য প্ৰবন্ধসমূহেও পাঠকক পুৰণি দিনৰ অনেক কথাৰ সম্ভেদ দি যাব। বিভিন্ন কাকত আলোচনীত প্ৰকাশ পোৱা প্ৰবন্ধসমূহ লেখকৰ ভিন্ন অভিজ্ঞতাৰ ফচল। সেয়ে প্ৰতিটো প্ৰবন্ধ সুখপাঠ্য হৈ উঠিছে। প্ৰবন্ধ পঢ়ি পোৱা আমনিৰ বিপৰীতে পাঠকে অনেক কথাৰ ওৰ বিচাৰি আগ্ৰহেৰে পঢ়ি যাব পৰাকৈ প্ৰবন্ধসমূহ ৰসাল। বিশেষকৈ দেৱানন্দ, গতি যাৰ দুৰ্নিবাৰ, সঁচা নায়ক সঁচা শিল্পী বিজু ফুকন, ৰসিক ভূপেন দা, হীৰেন ভট্টাচাৰ্য পৃথিৱী আৰু মানুহৰ কবি, মামণি ৰয়চন্দ্ৰ গোস্বামীক নিচেই কাষৰ পৰা পাইছিলোঁ, অভিনেতা বিজয় শংকৰৰ জীৱনৰ শেষ দিনটো আদি প্ৰবন্ধই পাঠকক অনেক নজনা কথা জনাই যাব। গ্ৰন্থখনৰ গুৱাহাটী বিষয়ক প্ৰবন্ধসমূহৰ জৰিয়তে পুৰণি ধিমিক ধামাক টিপচাকি জ্বলা গুৱাহাটীখনৰ
অনেক ছবি পাঠকৰ মনত উজ্বলি উঠিব। বিশেষকৈ ৬০ দশকৰ লতাশিল বিহুতলী আৰু শিশুপ্ৰাণ নবীন শৰ্মা, বিগ বজাৰ ৰাজগড় পথ আৰু ৬০ দশকৰ গুৱাহাটী, ১৯৭০ দশকৰ পিছৰ গুৱাহাটী, গুৱাহাটী মোৰ প্ৰাণৰো আপোন আৰু মধুমিতাৰ আড্ডাত আদি প্ৰবন্ধত অতীতৰ গুৱাহাটীখনৰ একোখন সুন্দৰ চিত্ৰ জিলিকি উঠিছে। লেখক ভাস্কৰ ফুকন মূলতঃ এজন সাংবাদিক। সাংবাদিকতা এৰি ছপা ব্যৱসায়ত মনোনিৱেশ কৰিলে যদিও তেওঁ গ্ৰন্থখনৰ আদিৰ পৰা অন্তলৈ এজন সাংবাদিকৰ মন এটাই লগ এৰা নাই। প্ৰবন্ধসমূহৰ ইও এক আকৰ্ষণ। কথাবোৰ আলোচনা কৰোঁতে প্ৰয়োজনীয় কোনো কথাই এৰি যোৱা নাই। আমি লেখকৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে নতুন সুখপাঠ্য ৰচনাৰ বাবে অপেক্ষা কৰিলোঁ।